নমস্কাৰ CSS in Assamese স্বাগতম আৰু মই নীলুত পল এই ভিডিঅটো ডিসকাস কৰিবলৈ গৈ আছো আমি CSS ৰ বিষয়ে CSS in Assamese চেনেলটোত মই কম্পিউটাৰ সায়েন্সৰ কনসেপ্ট বিলাক খুব সহজ ভাষাত বুজাবলৈ যত্ন কৰোঁ আৰু এই ভিডিঅটো সম্পূৰ্ণকৈ চালে মই গ্যাৰান্টি দিব পাৰো যে আপোনালোকে CSS কি কিয় লাগে আৰু কেনেকৈ ইউজ কৰে বা ক'ত ইউজ কৰে এই গোটেইকেইটা কনসেপ্ট ক্লিয়াৰ হৈ যাব মাত্ৰ এটাই ৰিকুৱেষ্ট যদি ভিডিঅটো চাই ভাল পায় তেনেহলে ভিডিঅটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে যাতে মই আৰু অলপ ভাল কৰিব পাৰো তেনেহলে আৰু পলম নকৰি CSS ৰ বিষয়ে শিকো হক CSS মানে হল কাস্কেডিং ষ্টাইল শীট আৰু এই CSS আমি ইউজ কৰো HTML পেজ এটা ষ্টাইল দিবৰ কাৰণে মানে পেজ এটা দেখা ধুনিয়া কৰিবৰ কাৰণে CSS বেসিক্যালি তিনটা টাইপৰ এটা হল ইনলাইন CSS এটা হল ইন্টাৰনেল CSS আৰু এটা এক্সটাৰ্নেল CSS যদি আমি যিকোনো এটা HTML এলিমেন্ট মানে ট্যাগত ষ্টাইল দিব বিচাৰো তেনেহলে আমি ইউজ কৰিম ইনলাইন CSS ইনলাইন CSS এটা লাইনৰ ভিতৰত ইনলাইন ফৰ এক্সাম্পল যদি আমি যিকোনো এটা প্যাৰাগ্ৰাফৰ টেক্সট বিলাক ৰঙা কৰিব লাগে তেনেহলে আমি কেনেকৈ লিখিম p style equal to ডাবল কোটৰ ভিতৰত color colon red semicolon ডাবল কোটটো ক্লোজ তাৰ পিছত আমি p নম্বৰ টেগটো ক্লোজ কৰিলো তাৰ পৰা টেক্সট খিনি লিখিলো তাৰ পৰা p টেগটো ক্লোজ কৰিলো এনেকৈ কৰিলে কি হ'ব p নম্বৰ টেগটোৰ ভিতৰত মানে প্যাৰাগ্ৰাফ টেগটোৰ ভিতৰত যিমানখিনি টেক্সট আছিল গুটেইখিনি ৰেড কালাৰ হৈ যাব পুনৰবাৰ কৈছো যদি আমি এটা টেগৰ ভিতৰত ষ্টাইল দিব বিচাৰো কিবা তেনেহলে আমি ইনলাইন CSS ইউজ কৰো এতিয়া চাও হক আমি ইন্টাৰনেল CSS ৰ বিষয় ইনলাইন CSS ত যেনেকৈ আমি প্ৰত্যেকটো টেগৰ ভিতৰত ষ্টাইল বিলাক ডিফাইন কৰিছিলো ইন্টাৰনেল CSS ত আমি হেড সেকশনত ডিফাইন কৰিম হেড সেকশনত ষ্টাইল বুলি এটা টেগ থাকিব সেই ষ্টাইল টেগটোৰ ভিতৰত আমি যিমান ষ্টাইল দিবলৈ আছে সেই ষ্টাইল বিলাক ডিফাইন কৰিম ইন্টাৰনেল CSS ৰ যেতিয়া হেডত আপুনি ষ্টাইল খিনি ডিফাইন কৰিব তেতিয়া গোটেই পেজটোৰ কাৰণে সেই ষ্টাইল বিলাক এপ্লাই হ'ব ধৰিলক p নম্বৰ টেগ আমাৰ 4টা আছে তো যদি আমি p ভিতৰত কালাৰটো ৰেড দিলো তেতিয়া হলে কি হ'ব সেই পেজটো যিমানখিনি প্যাৰাগ্ৰাফ টেগ আছে সেই গোটেই প্যাৰাগ্ৰাফ বিলাকে আমাৰ কি হৈ যাব কালাৰটো ৰেড কালাৰ হৈ যাব মানে এটা পেজৰ এটা পাৰ্টিকুলাৰ টেগৰ ভিতৰত যদি আমি ষ্টাইল দিব বিচাৰো তেতিয়া হলে আমি ইনলাইন CSS ইউজ কৰিম আৰু যদি এটা পেজৰ সেই গোটেই তেনেকুৱা ধৰণৰ টেগ বিলাকত যদি আমি একেলগে ষ্টাইল দিব বিচাৰো তেতিয়া হলে ইন্টাৰনেল CSS ইউজ কৰিম তেনেহলে এক্সটাৰ্নেল CSS মানে বাৰু কি An external CSS is a style sheet used to define the style for many HTML pages. মানে কেইবাখন পেজত যদি একেলগে আমি একেটা ষ্টাইলে দিব বিচাৰো তেনেহলে আমি এক্সটাৰ্নেল CSS ইউজ কৰিম এটি ইন্টাৰনেল CSS ৰ লগত ডিফাৰেন্সটো কি হ'ব ইন্টাৰনেল CSS ত আমি প্ৰত্যেকখন পেজৰ হেড সেকশনত গোটেই ষ্টাইল বিলাক ডিফাইন কৰিব লাগে কিন্তু এক্সটাৰ্নেল CSS ত কি হয় আমি ষ্টাইল বিলাক এটা ফাইলত ডিফাইন কৰি লম .css নামত সেভ কৰি লম তাৰ পিছত সেই .css নামৰ ফাইলটোৰ লিংকটো আমি যিকিটা পেজত সেই ষ্টাইলখিনি দিব লাগে সেই পেজ কিটাৰ হেড সেকশনত লিখি দিম এতিয়া ধৰি লওক style.css নামৰ আমি ফাইল এটা বনাইছো যত নেকি আমি ষ্টাইল বিলাক ডিফাইন কৰি দিছো এতিয়া আমি ধৰি লওক mypage.html নামৰ পেজটোত এই ষ্টাইলখিনি এপ্লাই কৰিব লাগে তেতিয়া আমি কি কৰিম link rel equal to style sheet href style.css আমি এই style.css নামৰ পেজটো mypage.html ত কল কৰিলো এতিয়া style.css ত থকা যিমানখিনি ষ্টাইল আছে গুটেখিনি mypage.html ত এপ্লাই হৈ যাব এতিয়া আপোনালোকে যিমানকিটা পেজত এই ষ্টাইল কিটা এপ্লাই কৰিব বিচাৰে সেই পেজ কিটাৰ হেড সেকশনত এই লাইনটো লিখি দিলে হৈ যাব link rel style sheet href equal to style.css এই লাইনটো লিখি দিলে সেই CSS ফাইলটোত যিমানখিনি ষ্টাইল ডিফাইন কৰা আছে সেই ষ্টাইলখিনি এই HTML পেজ কিটাত এপ্লাই হৈ যাব এইখিনিলৈকে আমি গম পালো CSS কি হয় কি প্ৰকাৰৰ আছে বা কি টাইপৰ আছে আৰু CSS ক কি ধৰণে পেজ এটাত ব্যৱহাৰ কৰিব পাৰি এক্সাম্পলটো দেখাৰ দৰে যদি ইন্টাৰনেল আৰু এক্সটাৰ্নেল CSS ত আমি যিকোনো এটা টেগত মানে ইয়াত ধৰিলক প্যাৰাগ্ৰাফ টেগটোত আমি ষ্টাইল এটা ডিফাইন কৰি দিলো তেতিয়া হলে কি হ'ব সেই পেজটোত যিমান বিলাক প্যাৰাগ্ৰাফ টেগ আছে গোটেই প্যাৰাগ্ৰাফ টেগ বিলাকতে সেই একেকিটা ষ্টাইলে এপ্লাই হৈ যাব কিন্তু প্ৰত্যেকটো পেজৰ প্ৰত্যেকটো প্যাৰাগ্ৰাফে যদি একেই হয় দেখাত ইমান ভাল নালাগিব গতিকে আমি কি কৰিম কিছুমান বিশেষ প্যাৰাগ্ৰাফক কিছুমান বিশেষ ষ্টাইল দিম আৰু হেতু দিবৰ কাৰণে আমি শিকিব লাগিব আইডি সিলেক্টৰ আৰু ক্লাস সিলেক্টৰ আৰু আইডি সিলেক্টৰ আৰু ক্লাস সিলেক্টৰৰ বিষয়ে আমি নেক্সট ভিডিওটো ইন ডিটেইলছ ডিসকাস কৰিম গতিকে ষ্টে টিউন যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কিবা যদি বুজি নোপোৱা আছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব See you in the next video. Thank you.